নমস্কাৰ। তো ভিডিঅ'টো দেখি আপোনালোকে গম পাইছে যে আজি কোনটো বিষয়ত মাত মাতি গৈছে। মইতো এনেকুৱা এইবোৰত মাত মতা একো একেবাৰে অভ্যাস নাই, কিন্তু তাত কৈছে যে আহোম জাতি মুণ্ডাবাদ পলিটিক্স কৰিছে কৰক। তাতে যে আমাৰ আহোম জাতিটোৰ নাম ওলালে বোলে সেই আহোম জাতি মুণ্ডাবাদ, এইটো কি আছে? পলিটিক্স কৰক। পলিটিক্সৰ লগত জাতিৰ নাম আনিব নালাগে। মোগলে যে 17 বাৰ আক্ৰমণ কৰিছিল আমাৰ অসম, তাৰপিছতো এতিয়া আজি অসমখন কেনেকৈ অসম হৈ আছে? প্ৰত্যেক জনজাতীয় ৰাজত্ব হ'লেও মেইনলি মই জাতিৰ বিষয়ে বা জনজাতিৰ বিষয়ে একো ক'ব নাযাওঁ সেনেকৈ, কিন্তু পলিটিক্স কৰিছে কৰক। এই জনজাতিৰ ওপৰত পলিটিক্স কৰিব নালাগে কেতিয়াও। তো সেইটো এতিয়া তাত দেখিছোঁ মানে আঙুলতা আছে, তাৰ আঙুলতা আছে। তাৰপৰা মানে বিজেপি চৰকাৰৰ কি নাম নাজানো ভালকৈ, মই কিহৰ কি প্ৰচাৰ চলাইছে, কিন্তু সেইটো কথাই বেয়া লাগিলে যে তাত আনিছে আমাৰ আহোম জাতিটোৰ কথা। তো আহোম জাতি বোলে মুণ্ডাবাদ, আহোম জাতি ভাবিছে মানে আহোম জাতিটো পূৰা দুৰ্বল। আমাৰ আহোম জাতিটো সিমানো দুৰ্বল নহয় যিমানটো ভাবিছে বুলিয়ে কৈছোঁ। আৰু যদি আহোম জাতি যদি মুণ্ডাবাদ বুলি ক'বলগীয়া হয় কি হ'ব? এতিয়া কোৱাজন বা কোৱাবোৰ মানুহ কোনখন দেশত আছে? এতিয়া আহোম দেশ বুলিয়ে ক'ব লাগিব। এতিয়াতো আহোম ৰজাই যদি এই মোগলক পৰাস্ত নকৰা হ'লে আজি ক'ত থাকিবলগীয়া হ'লে? অসমত অসমীয়া ভাষা থাকিলে হ'লেনে? তো অসম বুলি নামেই নাথাকিলে হ'লে। সেইটো কাৰণে কৈছোঁ জাতিৰ লগত পলিটিক্স কৰা বাদ দিয়ক দেই, তাকে ক'লোঁ।